Hello friends, welcome to my another vlogs. Good morning. এতিয়া ৰাতিপুৱা আছে, ৰাতিপুৱা 7টা বাজিব হ'ল। মই একাপ চাহ খাই ল'লোঁ আৰু লগতে কুহুমীয়া গৰম পানী গিলাচ আৰু এয়া পিহুক খুৱাইছিলোঁ ফ্ৰাইড ৰাইচ আৰু মই ৰেডি হৈ ল'লোঁ তাইক থ'বলৈ। তাৰপিছতে সেয়া তাৰপিছত তাই আহিলে। আয়ো বাই 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 তেতিয়া। itu sasane kok. Bye bye kerja. Kayak saya Kayak saya muri. আজি দুপৰীয়া সাজত আছিলে ভাত, স্কচৰ তৰকাৰী, বইল ডিম, দালি আৰু এটুকুৰা নেমু। আৰু এয়া আমাৰ বিহুক খুৱাম এতিয়া। তাৰপিছতে মই খাম। কি খাইছা? আইচক্ৰীম কেলে? চুগুই আইচক্ৰীম খাইছা? ফ্ৰিজৰ পৰা ওলাই কেলে? ভাল লাগি চকলেট কেনেকুৱা হৈছে? ভাল হৈছে আমি টেষ্টি? আজি এতিয়া হোৱা নাই যে তুমি? না মইতো তুমি জানে গোটেই আইচক্ৰীম ফিনিছ কৰি দিবা নেকি? এয়া মই নিজৰ ঘৰৰ বাউণ্ডাৰীতে অকণমান খোজকাঢ়িছোঁ। বিহু খোৱালোঁ, জুইত জবজ তাই নুশুৱে একদম মানে জুইত জবজ কৰি নহ'লে 6টা চাৰে 6টাত তাই টোপনি যায়গৈ, পঢ়াবলৈ থাকি যায়, হোমৱৰ্ক কৰিবলৈ থাকি যায়। গতিকে যেনে তেনে শুৱাইছোঁ। তাৰপিছত অকণমান খোজকাঢ়িলোঁ, ভাবিলোঁ স্বাস্থ্যটো অকণমান নিজকো চাব লাগিব। গতিকে বাহিৰততো ওলাই যোৱা নাই বাৰু, কেতিয়াবা যাওঁ ৰাস্তাত ফুৰিবলৈ, কিন্তু প্ৰায় ইয়াতেই খোজকাঢ়ি থাকোঁ আৰু ইয়াত